নমস্কাৰ দা লাৰ্নিং পইণ্ট ইউটিউব চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আছোঁ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে বিভিন্ন ৰাজ্যত তেওঁলোকে কিমান দৰমহা পাই আছে আৰু এইটো 2020 চনৰ এটা ৰেকৰ্ড। চাওক, কোনোবা হয়তো ক'ব পাৰে যে 2020ৰ ৰেকৰ্ড এতিয়া দেখুৱাইছে। আপোনালোকে গম পায় নাই যে যিসকলে কৰ্মী বা সহায়িকা কৰি আছে সেইসকলে গম পায় যে 2018 চনত আপোনালোকৰ লাষ্ট দৰমহা বৃদ্ধি হৈছিল। চাওক, লাষ্ট দৰমহা 2018 চনত বৃদ্ধি হৈছিল আৰু 18 চনৰ পিছৰ পৰা আপোনালোকে যি দৰমহা পাই আছে বৰ্তমানলৈকে একে হাৰত। 2018 চনৰ পৰা আজিলৈকে কোনো ধৰণৰ দৰমহা বৃদ্ধি হোৱা নাই। এতিয়া চাওক, 2018 চনৰ পৰা 3000 টকাৰ পৰা 4500 টকা দৰমহা হ'ল আপোনালোকৰ কেন্দ্ৰীয় যি কণ্ট্ৰিবিউশ্যন, কেন্দ্ৰীয় চৰকাৰে যি আপোনালোকক মাননি দিয়ে, আৰু 2250 টকাৰ পৰা 3500 টকা হ'ল মিনি অংগনবাড়ী ৱৰ্কাৰ আৰু 1500 পৰা 2250 টকা হ'ল সহকাৰীসকলৰ। এতিয়া চাওক, ইয়াতে প্ৰশ্ন দিছিল যে হাউ মাছ এমাউণ্ট অফ চেলাৰী এণ্ড অনৰিয়াম আৰ পেড টু ICDS ৱৰ্কাৰ এণ্ড হেল্পাৰ এট প্ৰেজেণ্ট। মই 2020 চনৰ ৰেকৰ্ড কৈ আছোঁ, কিন্তু 2020 চনৰ পৰা আজিলৈকে কোনো ধৰণৰ দৰমহা বৃদ্ধি হোৱা নাই। 2018 চনৰ পিছত বৃদ্ধি হ'ল, 18 চনৰ পিছৰ পৰা আপোনালোকৰ দৰমহা বৃদ্ধি হোৱা নাই। এতিয়া আহকচোন, বিভিন্ন ৰাজ্যত অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা কিমান চাওঁ আহক। এইটো হ'ল ৰাজ্য চৰকাৰৰ কণ্ট্ৰিবিউশ্যন। ইয়াৰ লগত 4500 টকা কৰ্মী আৰু 2250 টকা মিনি অংগনবাড়ী চেণ্টাৰ আৰু 2250 টকা যি সহকাৰীৰ দৰমহা যোগ কৰি ল'ব। প্ৰথম হ'ল আন্দামান এণ্ড নিকোবৰ আইচলেণ্ড, কৰ্মীৰ 3000 টকা, সহায়িকাৰ 2500 টকা দিয়ে। ইয়াৰ পিছত আহক চাওঁ, 2 নম্বৰ অন্ধ্ৰপ্ৰদেশ, কৰ্মী 1200 টকা, সহায়িকা 700 টকা। অৰুণাচল প্ৰদেশ নীল, তেওঁলোকে হয়তো দিয়ে নে নিদিয়ে নাজানো, কিন্তু তেওঁলোকৰ ইয়াত ডাটাটো নীল আছে। অসম চৰকাৰ 2000 টকা কৰ্মী আৰু 1000 টকা সহায়িকা। বিহাৰ 750 টকা কৰ্মী আৰু 375 টকা সহায়িকা। চণ্ডীগড় 2000 টকা কৰ্মী, 1000 টকা সহায়িকা। ছত্তীশগড় 2000 টকা কৰ্মী, 1000 টকা সহায়িকা। দাদৰা এণ্ড নগৰ হাভেলী 1000 টকা কৰ্মী, 600 টকা সহায়িকা। দামন এণ্ড ডিউ 1000 টকা কৰ্মী, 600 টকা সহায়িকা। দিল্লী 6678 টকা কৰ্মী, 3339 টকা সহায়িকা। গোৱা দিছে 3062 টকাৰ পৰা 11937 টকালৈ কৰ্মী আৰু 3000ৰ পৰা 6000 টকা সহায়িকা। ইয়াৰ ভিতৰত আছে, এনেকুৱা নহয় যে 11937 টকা পাই আছে, 3062 টকাৰ পৰা 11937 টকালৈকে ভিতৰত মাৰ মাজত দিছে, আৰু সহায়িকাক 3000 টকাৰ পৰা 6000 টকাৰ ভিতৰত তেওঁলোকে গোৱা চৰকাৰে দি আছে। গুজৰাট 3300 টকা কৰ্মী, 1700 টকা সহায়িকা। হাৰিয়ানা 7286 টকাৰ পৰা 8429 টকা কৰ্মী আৰু সহায়িকা 4215 টকা। হিমাচল প্ৰদেশ 1750 টকা কৰ্মী, 900 টকা সহায়িকা। জম্মু এণ্ড কাশ্মীৰ 600 টকা কৰ্মী, 340 টকা সহায়িকা। ঝাৰখণ্ড 1400 টকা কৰ্মী, 700 টকা সহায়িকা। কৰ্ণাটকা 5000 টকা কৰ্মী আৰু 2500 টকা সহায়িকা। কেৰেলা 2000 টকা কৰ্মী আৰু 2000 টকাই সহায়িকা। লক্ষদ্বীপ 5500 টকা কৰ্মী, 4750 টকা সহায়িকা। মধ্যপ্ৰদেশ 7000 টকা কৰ্মী, 3500 টকা সহায়িকা। মহাৰাষ্ট্ৰ 2000 টকা কৰ্মী, 1000 টকা সহায়িকা। মণিপুৰ 100 টকা মাত্ৰ কৰ্মী আৰু 50 টকা সহায়িকা। মেঘালয় নীল আছে, কোনো ৰেকৰ্ড নাই তেওঁলোকৰ তাত। উৰিষ্যা 1000 টকা কৰ্মী, 500 টকা সহায়িকা। পুডুচেৰী 600 টকা কৰ্মী, 300 টকা সহায়িকা। পাঞ্জাৱ 2600 টকা কৰ্মী, 1300 টকা সহায়িকা। ৰাজস্থান 1724 টকাৰ পৰা 1736 টকালৈ কৰ্মী আৰু 1065 টকা সহায়িকা। ইয়াৰ পাছত চাওঁ আহকচোন, ছিকিম 2225 টকা কৰ্মী, 1500 টকা সহায়িকা। উত্তৰাখণ্ড 3000 টকা কৰ্মী, 1500 টকা সহায়িকা। ৱেষ্ট বেংগল 1300 টকা কৰ্মী আৰু 1300 টকা সহায়িকা। উত্তৰ প্ৰদেশ 1000 টকা কৰ্মী, 500 টকা সহায়িকা। নাগালেণ্ড নীল। নৰ্থ ইষ্টত প্ৰায় নীল দেখিছোঁ, নৰ্থ ইষ্ট প্ৰায় দিয়াই নাই, বহুত কম টকা দিছে। মিজোৰাম 294 টকাৰ পৰা 306 টকালৈকে কৰ্মী আৰু 150 টকা মাত্ৰ সহায়িকা। তামিলনাডু 6750 টকা, তাতে আপোনাৰ চাওক গ্ৰেড পে সোমাই আছে, ইয়াতে কিন্তু পে স্কেল দিছে
6,750 টকা। এই 6,750 টকাত কিন্তু চাওক তামিলনাডু চৰকাৰে স্কেল দিছে, তেওঁলোকক পে দিছে 2500 টকা, গ্ৰেড পে 500 টকা আৰু দিয়ে যিটো মৰগে বা পাৰ্মানেণ্ট কৰ্মচাৰীসকলে যিটো হাৰত পায় তেনেধৰণৰ এটা স্কেল তেওঁলোকক দিছে। দিয়ে হ'ল 3,750 টকা। ঠিক তেনেকৈ সহায়িকাৰ 4,275 টকা, তাত সোমাই আছে আপোনাৰ 1500 টকা পে স্কেল আৰু গ্ৰেড পে 400 টকা, লগতে দিয়ে 2375 টকা। তেলেংগানা 6,000 টকা কৰ্মী, 3,750 টকা কৰ্মী। ত্ৰিপুৰা 549 টকাৰ পৰা 4,590 টকা কৰ্মী আৰু 393 টকাৰ পৰা 3,300 টকালৈকে কৰ্মী। ডিপেণ্ডিং অন দ্য কোৱালিফিকেশ্যন এণ্ড নাম্বাৰ অফ ইয়াৰ অফ ছাৰ্ভিচ, তেওঁলোকৰ কৰ্মী আৰু সহায়িকাৰ শিক্ষাগত অৰ্হতা আৰু তেওঁলোকে কিমান বছৰ অভিজ্ঞতা কৰিলে তেওঁলোকৰ কাম, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব বুলি ইয়াতে দিছে। গতিকে আশা কৰোঁ ভৱিষ্যতে আগন্তুক অক্টোবৰ মাহৰ 1 তাৰিখে আপোনালোকৰ আৰু বৃদ্ধি হ'ব, অসম চৰকাৰৰ ফালৰ পৰা বৃদ্ধি কৰিব। ইতিমধ্যে অসম চৰকাৰে আপোনালোকক জনাইছে যে আমি 1 অক্টোবৰ তাৰিখৰ পৰা বৃদ্ধি কৰিম। গতিকে আজিৰ ভিডিঅ' ইমানে আছিল। গতিকে আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।